হাই হেল্ল' নমস্কাৰ। বৰ্তমান সময়ত ডিজিটেল পেমেণ্ট বাঢ়ি গৈছে আৰু অনলাইন ট্ৰেঞ্জেকশ্যনো বাঢ়ি গৈছে, কিন্তু ইয়াৰ লগে লগে সমস্যাও বাঢ়ি গৈছে। সেইটো হ'ল অনলাইন ফ্ৰড, যাৰ ফলত মানুহে অনলাইন ট্ৰেঞ্জেকশ্যন কৰিব ভয় খায়। এই সমস্যাৰ পৰা আপুনি হাত সাৰিবলৈ সকলোতকৈ ডাঙৰ উপায় হ'ল ইনফৰমেশ্যন। শুদ্ধ তথ্যৰ জৰিয়তে যদি আপুনি ট্ৰেঞ্জেকশ্যন কৰে, তেতিয়াহ'লে এই সমস্যাৰ পৰা আপুনি বাচিব পাৰিব। কেনেকৈ অনলাইন টকা পঠিয়ালে ফ্ৰড হ'ব পাৰে, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাব। অনলাইন ট্ৰেঞ্জেকশ্যনৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন হৈছে গুগল পে'। আজি এই গুগল পে'ৰ কথা আলোচনা কৰিম। বৰ্তমান সময়ত 90% মানুহে গুগল পে' ব্যৱহাৰ কৰে অনলাইন ট্ৰেঞ্জেকশ্যনৰ কাৰণে, কাৰণ বেংকত লাইন ধৰিবলগীয়া হৈ যায়, যাৰ কাৰণে মানুহে এই সহজ উপায়টো বাছি লৈছে। ক'ত কেনেকৈ কি ভুলৰ বাবে আপোনাৰ টকা ফ্ৰড হোৱাৰ চান্স থাকে, আহক আমি লাইভ ডেমো চাওঁ। হেল্ল', নমস্কাৰ ছাৰ, মই হেল্ল' ইণ্ডিয়া কোম্পানীৰ পৰা কৈ আছোঁ। আপুনি আমাৰ লাকি কণ্টেষ্টত ভাগ লৈ 20,000 টকা জিকিছে। আপোনাৰ এই প্ৰাপ্যখিনি আপোনাক দিবৰ কাৰণে মই আপোনাক ফোন কৰিছোঁ। আপোনাৰ টকাখিনি আপোনাক কেনেকৈ দিব পাৰোঁ জনাব। কি হেল্ল' ইণ্ডিয়াত 20,000 টকা? মই আজিৰ তাৰিখলৈকে কোনো কম্পিটিশ্যনত ভাগ লোৱা নাই। আজিৰ তাৰিখত মানুহে টকা নিবৰ কাৰণে ফোন কৰে, আপুনি টকা দিবৰ কাৰণে ফোন কৰিছে ফ্ৰড কৰবাৰ। ছাৰ, ইয়াৰ ওপৰত মোৰ নলেজ নাই। মোক কোম্পানীয়ে আপোনাৰ কণ্টেক্ট নাম্বাৰ দিছে আৰু আপোনাৰ প্ৰাপ্যখিনি দিবৰ কাৰণে কৈছে। আপোনাৰ পৰা মই টকা নলওঁ, আপোনাক মই দিবৰ কাৰণে ফোন কৰিছোঁ। জনাব আপোনাৰ টকাখিনি কেনেকৈ দিব পাৰোঁ। ঠিক আছে তেতিয়াহ'লে পঠাই দিয়ক টকাখিনি। মইতো আপোনাৰ টকাৰ কাৰণে অপেক্ষা কৰি আছোঁ। টেষ্টিঙৰ কাৰণে মই আপোনাক প্ৰথমতে 1,000 টকা পঠাই আছোঁ। আপুনি টকা পোৱাৰ লগে লগে কনফাৰ্মেশ্যনৰ কাৰণে আপুনি মোক এটা কল কৰি। আৰে 1,000 টকাটো আহি গৈছে, ফোন কৰি লওঁ মানুহজনক। হা ভাই, 1,000 টকা আহিছে। আই এম ছ' চৰি, আপোনাক কিবা কিবি বহুত ক'লোঁ। আপুনি জানেই আজিকালি বহুত ফ্ৰড ওলাইছে, সেইকাৰণে এনেকৈ কোৱা গ'ল। মোৰ বেয়া নাপাব একো নাই ছাৰ, ইয়াত বেয়া পাব লগা একো নাই ছাৰ। ঠিক আছে, এতিয়া আপোনাৰ 19,000 টকা পঠাই দি আছোঁ। বহুত তাৰ কাৰণে আপোনাৰ মোবাইলত দুটা অপশ্যন আহিব, পে' আৰু ডিক্লাইন। আপুনি ডিক্লাইন অপশ্যনত ক্লিক নকৰিব, পে'ত ক্লিক কৰিব যদি আপুনি টকাখিনি পাব বিচাৰে। সকলো হৈ যোৱাৰ পিছত আপুনি চিক্ৰেট নম্বৰ মাৰিব। চিক্ৰেট নম্বৰ যাতে কোনেও নাজানে, এইখিনি আপুনি জানে নিশ্চয়, কাৰণ আপুনি জানা বুজা মানুহ ছাৰ। আৰে মোৰ একাউণ্টৰ পৰা 19,000 টকা ফ্ৰড হৈ গ'ল, একদম বৰবাদ। মই কি ফ্ৰডৰ পালাত পৰিলোঁ মই। এইটো ডেমৰ পৰা দুটা কথা স্পষ্ট হ'ল। আপোনাক পে'মেণ্ট ৰিচিভ কৰিবৰ কাৰণে চিক্ৰেট নম্বৰ ক'তো দিব নালাগে। যেতিয়া আপুনি কাৰোবাক টকা পঠিয়াইছে তেতিয়া আপুনি চিক্ৰেট নম্বৰ দিব, আদাৰৱাইজ আপুনি দিব নালাগে। দ্বিতীয় কথাটো হ'ল, যেতিয়া আপোনাৰ ওচৰত ৰিকুৱেষ্ট আহে পে'মেণ্টৰ, তাতে অপশ্যন থাকে দুটা, ৰিকুৱেষ্ট আৰু পে'। আপুনি যেতিয়া গাড়ী চলাই থাকে বা ব্যস্ত থাকে, সোনকালে কৰিবৰ কাৰণে আপুনি পে'ত আপুনি ক্লিক কৰি দিয়ে, যাৰ ফলত আপোনাৰ টকাখিনি সম্পূৰ্ণ ফ্ৰডবিলাকে লৈ যায়। এইটো ভুল আপুনি কেতিয়াও নকৰিব। মই আপোনালোকক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। আৰু যদি আপোনালোকক কিবা জানিবলগীয়া আছে এই অনলাইন ট্ৰেঞ্জেকশ্যনৰ কাৰণে বা ছ'চিয়েল মিডিয়া কিবা এপছৰ বিষয়ে জানিবলগীয়া আছে, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই সেইটো তথ্য আপোনালোকক দিবৰ কাৰণে, সেইটো ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে চেষ্টা